Umay. Aku dong haba sa napayo lo ba? Ito toro. Kasi mas pa yes. Mani toro tu le mas. Amare na. Amara ko kasi jane na. Ako haba na pa mas mangpe pani puja. Puja di sini kami. Umay mas siguro ba? Puja? Asal asal. Umay sa ki bomay ko bappa o. Sai sutalu. Babom mas ta ko. Harus harus bu. Oh, isa. Bama. Ayo tuh. Ini nasi dah Apa yang dulu? ইফালে আমাৰ ৰান্ধনীয়ে পুৰা একদম যোগাৰ কৰি আছে কুচিয়া মাছত মাংসই আঞ্জা আমি মাছখিনি ভালদৰে চাফ চিকুণ কৰি লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব চাই ক'ব কেনেকুৱা লাগে কি যোগাৰ কৰি আছে মাছৰ না মাংসৰে বা ইমান পিঁয়াজ কাটিছে তয়ো এই মাছো বাপা মাছ বনাবি না মাংসয়ে মাছ এই তেনে পাওঁ সেই মাছ বাপা পিছা মাছটো কুচিয়া মাছ কেনেকৈ বনাবি মই নবনাওঁ ৰ আপিয়ে বনাব আজি কি কেনেকৈ বনাব খুজিছে মানে এইটো এটা বেলেগ চিষ্টেম তইগিলা নাজানা আগতে বনাই বনাই খুৱাইছিলোঁ সৰুতে এতিয়া খাবাই নোখোজে বনাম ৰে চানাটোৰ কাৰণে নহৰু চহৰু ৰেডি দেখোন গোটাই এই নহৰু আদা এইখিনি এইকেইটা পিঁয়াজ কাটিব দে যে তই ৰেডি কৰি থাক খাবৰ কাৰণে সাজু আমাৰ ওলাই আমাৰ মাছ পুৰা ৰেডি কাটি চাফ চিকুণ হৈ গ'ল এতিয়া বনাব বাকী আছে কিছু সময় অপেক্ষা কৰক আদা ৰহুন শুনি আছো এই হ'ল এতিয়া ইয়াতে তোলাকে আমি হালধি দিম আমি যিহেতুকে আমি মাংসৰ দৰে বনাব খুজিছোঁ জোখমতে দিম যিমানখিনি বস্তু সিমানখিনিকে জিৰা গুড়ি দিম আন্দাজমতে পিঁয়াজ নিমখ আমি জোখমতে দিছোঁ তাৰপিছত এই আদা ৰহুনখিনি ইয়াতে দি দিম মাংসৰ দৰে যিহেতুকে বনাম ইয়াতে দি দিলোঁ এইখিনি দি আমি এনেকৈ এইবাৰ সানি দিম আমি এনেকৈ এইখিনি এনেকৈ সানি আমি এনেকৈ 2 মিনিট 3 মিনিট বা 5 মিনিটে ধৰা হ'ল আমি এনেকৈ ঢাকন এখন মাৰি আমি থৈ দিম তাৰপিছত আমি বনাম এতিয়া আমি কেৰাহী বহাই দিলোঁ এতিয়া আপোনালোকৰ কাৰণে মই এটা সৰু বিৰতি এটা দেখুৱাম বুলি ভাবিলোঁ এতিয়া বিৰতিটো চাই লওঁ এভৰিডে মছলা
আঞ্জা সোৱাদ নহয়, আঞ্জাটো দিলি আঞ্জা সোৱাদ হয়। আপোনালোকে ব্যৱহাৰ কৰি চাব পাৰে চিকেন মছলা এভৰিডে খাই চাব আপোনালোকে। মিঠাতেল দিলোঁ, তেল বেছি দিব নালাগে, তেল বেছি খাবও নালাগে, এনেও স্বাস্থ্যৰ কাৰণে তেল দিয়ে, তেল বেছি দিব নালাগে। গৰম হ'ল আমাৰ দিম পাঁচফোৰণ। পাঁচফোৰণ হ'লে আপোনালোকৰ ডায়েবেটিছ কাটিব, তেজপাত ইয়াতে চবখিনি দিছোঁ, সেইকাৰণে ইয়াত তাতে জালত কম আমি ঢাকনি মাৰি দিম ইয়াতে অকণমান ভাজি থাকিব লাগিব। মাংস বনাওঁ নাভাঙে, মাছ নাভাঙে, ভাজি থাকিব। আমি অলপ পানী দিম, পানী দি ভাজি মানে পানী দি ভাজি আকৌ এইখিনি পানী শেষ হওক, শেষ হোৱাৰ পিছত আকৌ পানী দিম। আমি আঞ্জাৰ টেষ্ট হ'বৰ কাৰণে আমি মছলা দিম, এইটো মিট মছলা অলপ অলপ দি দিব। আপোনালোকেও মছলা ব্যৱহাৰ কৰিব পাৰে, যোনে যি মছলা ব্যৱহাৰ কৰে। আৰু এইটো চিকেন মছলা অকণমান অকণমান দিছোঁ, বেছি নিদিওঁ। আৰু এইটো গৰম মছলা।